আপোনালোক দুইজন মানে একেলগ কেনেকে চিনাকি হ'ল একচুৱেলি মই ইয়াতকৈ 2 বছৰ ডাঙৰ হয় স্কুলত আৰু ই নাটক চাটক কৰি আছিলোঁ একেটা স্কুলত কিন্তু মই কৰা নাছিলোঁ কাৰণ মোৰ অলপ বেক বেঞ্চাৰ টাইপ আছিলোঁ কোনো চান্স নিদিয়ে পাত্তা নিদিয়ে তাৰপিছত ই যেতিয়া ভিডিঅ' কৰি তাক মই কৈছিলোঁ এদিন যে মই এটা ভিডিঅ' কৰিম ই প্ৰথম ভাবিছে চাগে বেতালহে এনে আহিব এনে কৰিব চ' মোক এটা হিজাৰ ৰোল এটা দিলে গম পাইছোঁ তাৰপিছত মই ৰোলটো কৰিলোঁ ভালকৈ প্লে কৰিলোঁ 2-3টা কমেণ্ট দেখিল যে এইজন নতুন ল'ৰাজনক এক্টিং ভাল হৈছে এনেকৈ লাহে লাহে আহি মেইন কেৰেক্টাৰ কৰা হ'লোঁ আৰু এতিয়া আপোনালোকে মৰম আশীৰ্বাদত মই এইখিনি স্থান পাইছোঁ আজি আৰু মেইন কথা মই মাইকটো লৈ লওঁ আচ্ছা লৈ লওঁ এটা কাম কৰোঁ এতিয়া নলগৈ হাতত ধৰি ল'ব তো মেইন কথা কি বেতালৰ এটা বস্তু মই ক'ব লাগিব আজি যিহেতু মই ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ এটাত আছোঁ তো বেতাল মানে কেনে বস্তু মানে বস্তু নহয় মানুহ তাৰমানে ই কোনোদিন মানে মোৰে হওক বা ওলা কেজিৰে হওক বা আফ্ৰিকান ভালুকৰে হওক এনেকুৱা এটা চিটুৱেশ্যন নাই য'ত বেতাল নাই ভাল বেয়া সকলোতে বেতাল আছে আৰু আগলৈ থাকিব সদায় আছোঁ আমি একেলগে আৰু আমাৰ বন্ধুত্বটো চাই ভাল পায় মানুহ আচলতে আমাৰ বন্ধুত্বৰ মাজত বহুত কাজিয়াও থাকে এনে মানে নৰ্মেলি কেমেৰা কাজিয়া থাকে তো সেইটোৱে আৰু